Hello guys, welcome to my channel Hazizur Rahman. তো আজি আকৌ গৈ আছোঁ মই আৰ্ট স্কুললৈকে কাৰণ আজি দিয়া হ'ব কম্পিটিশ্যনৰ প্ৰাইজ। তো বলক মোৰ লগত আৰ্ট স্কুললৈকে। ফাইনেলি আহি পালোঁ মই আৰ্ট স্কুললৈকে। অলপ দেৰি হ'ল আহোঁতে, আজি অলপ মানে বহুতে দেৰি হ'ল। এতিয়া গৈ আছোঁ মানে ভিতৰত দেখি সোমাম আৰু আপোনালোককো দেখাই আছোঁ ৰ'ব। যি কৈছা স্থিতিটো অটল ৰাখিব লাগিব। ৰাজাৰ বাঁহীৰ সুৰত এটি ভাল লগা বিহু, ভাল লগা ৰাভা এয়া ৰাজাৰ বাঁহীৰ যাদু। প্ৰথম পাইছিলে সুমনে আৰু হাজিজুৰ হতে মাতিছো। প্ৰজ্ঞান দাস আহা, উঠি আহা। হাজিজুৰ আৰু সুমন, প্ৰজ্ঞান দাসক তুমি এইটো এটা দিয়া, হ'ব? এইটো এটা পুৰস্কাৰটো দিয়া। ৰবা প্ৰজ্ঞান, এইটো এটা দিয়া হ'ল। আৰু দ্বিতীয় স্থান পাইছিলে অনুৰাগ কলিতা। দ্বিতীয় স্থান পাইছে। হাজিজুৰ আহা। আৰু তৃতীয় স্থান পাইছিলে জ্যোতিস্মিতা ডেকা। সুমন আহা। আৰু খ শাখাত প্ৰথম স্থান পাইছিলে হিতিক দাস। প্ৰথম স্থান হিতিক আহা। হিতিকে খুব ভাল ছবি আঁকে। ছবিখিনি দেখুৱাই দিলে ভালেই পালে হয়, খুব এজিটিভ ৰাভা আঁকিছে। আৰু আজি আমি আঁৰি থোৱা ৰাভাখনো আমাৰ আগৰ এজন ছাত্ৰ আঁকিছিলে, ধ্ৰুৱ জ্যোতি দাস বুলি, আগৰ পাছ কৰি যোৱা ছাত্ৰ এজনে আঁকিছিলে। এইখনো আমাৰ ষ্টুডেণ্ট আঁকা ছবি। এয়া হিতিক দাসক মই হাজিজুৰক এইটো দিব দিছো, ট্ৰফিটো। এইটো হাজিজুৰ আৰু দ্বিতীয় স্থান পাইছে কৃষ পাটোৱাৰী। আছে নেকি? কৃষ আহিল নেকি?
Ate, please আহিছা? দিয়া। দিয়া ৰূপমে দিয়া, কৃষ্ণ ৰূপমে দিয়া। এটা মেডেল পিন্ধি দিয়া। আমাৰ মেট্ৰিকতো পাছ কৰিছে, আমি চিনাকি কৰিম আৰু বেলেগকে এবাৰ। তাৰপিছত তৃতীয় স্থান পাইছে কৌশিক দাস। কৌশিক পাইছে। তোমাৰ চিত্ৰকৰণ প্ৰতিযোগিতা হৈ যোৱা ফলাফলসমূহ আমি আৰু লগতে বঁটা বিতৰণসমূহ আমি বঁটাবোৰ প্ৰদান কৰিলো। এইবাৰ আমি শেষৰ কাৰ্যসূচী যোৱাৰ আগমুহূৰ্তত কোনোবা অভিভাৱকে যদি দুএষাৰ ৰাভাৰ ওপৰত কয়, কোনো ছাত্ৰ ছাত্ৰীয়ে ক'লে ভাল হ'ব। গীতা বাইদেউ আছে আপোনালোকে কওক ৰাভাৰ ওপৰত যদি বা স্কুলৰ সম্পৰ্কে কাৰোবাৰ কিবা আছে যদি দুএষাৰ কওক। আজি মন্দিৰ দুৱাৰ খোলা, মন্দিৰ দুৱাৰ খোলা, আজি মন্দিৰ দুৱাৰ। যদি কোনোবাই গাব পৰা চান্স এতিয়াও আছে আৰু আমি অনুষ্ঠান শেষ কৰিম। কেনেকুৱা ইয়াত আহা আৰ্টিষ্ট মানুহ লাজ নকৰে আহা। সময় খুব কম আছে। ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমু হর দেউ নাসা। ঈশ্বরে সন্দে সন্দে মহানন্দে আনন্দে নাসা নাসা তমু হর দেউ নাসা। বন্দে বন্দে আজি খব ভগত বৃন্দে, বন্দে অবসর কমল বন্দে। ঈশ্বরে সন্দে ধন্যবাদ জনাইছো গোটেইকেইটাকে। গান বুলিবলৈ হোৱা নাই আৰু এনেকে হলে ৰাভা আৰু জাগি উঠিব। ঠিক আছে, প্ৰেক্টিচ কৰি আখৰা কৰিবা। যিকোনো বস্তু আখৰা কৰিলে ভাল হ'ব। আমি শেষৰটো অনুষ্ঠান আমি শেষ কৰিব ওলাইছো। এই বছৰ হাইস্কুল শিক্ষান্তত খুব খ্যাতিৰে লাভ কৰা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীকেইটা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা আমাৰ ৱেষ্ট পইণ্ট আৰ্ট এণ্ড ডান্স স্কুলৰ ছাত্ৰী আৰ্টত বেছি দিন হোৱা নাই আমাৰ স্কুলত নাম ভৰ্তি কৰিবৰ বাবে। তেওঁ হৈছে গাড়ীগাঁও নিবাসী, কিবা আছিল দেউতাকৰ নাম? ৰয়, জীৱেশ্বৰ ৰয় ন? তুমি ছোৱালীৰ কোন? আগলৈকে ইয়ালৈকে আহা প্ৰেৰণা। তাৰপিছত আৰু তিনিজন আছিলে আমাৰ এই বছৰ ভাল ৰিজাল্ট কৰিছে মেট্ৰিকত, কৌশিক, ক্ৰিছ আৰু ৰাহুল দাস। আহা তোমালোকে তো আহা। রাহুল, কৌশিক, ক্রিস, আহা। ক্রিস, রাহুল গোল, কৌশিক রাহুল গোল, রাহুল গোল, রাহুল গোল। প্ৰেৰণা ভাল ৰিজাল্ট কৰিছে আৰু ইহঁতকেইটা ভাল ৰিজাল্ট কৰিছে। প্ৰেৰণাক আমি ভাগ্যশ্ৰী উঠি আহা তুমি অকণমান। ভাগ্যশ্ৰীক মই এটি মেডেলেৰে এই প্ৰেৰণাক পিন্ধাই দিব দিছো। প্ৰেৰণা খুব দুখীয়া স্কুল, ৰাস্তাৰ স্কুল, ঘৰত আহিছো। আমি বেলেগ একো দিব নোৱাৰো, কেৱল শুভেচ্ছা। আৰু প্ৰেৰণা শুভেচ্ছা হিচাপত এটি প্ৰীতি উপহাৰ হিচাপত আমি তেখেতক দিছো। আৰু এটা কথা, দুটা কথা কবা ন? দুটা কথা কবা নে চাৰিটা কথা কবা? কি হব বিচাৰা কোৱা? নমস্কাৰ, মোৰ নাম প্ৰেৰণা ৰায় আৰু মই ক্লাছ 11 পাইছোঁ। পৰীক্ষা মেট্ৰিক দিছোঁ। দিলোঁ। তিছক আহা, হাজিজুৰ আহা। এটা মেডেল পিন্ধাই দিয়া আৰু তাক পেন দিয়া।
কি হ'ব বিচাৰা পতককে কোৱা কি হ'ব বিচাৰা কি হ'ব বিচাৰা কি হ'ব বিচাৰা কোৱা ছবি ভাল আঁকে খুব ভাল ছবি আঁকে পাৰিবা এইটো লাইনত আগবাঢ়ি যাব পাৰিবা ডিগ্ৰী কমপ্লিট কৰিবা আৰ্টত মাষ্টাৰ ডিগ্ৰী কৰিবা পিছত স্কুলতে কৰবাত কলেজত মানসৰ এটা কৌশিক মেট্ৰিকত ভাল ৰিজাল্ট কৰিছে তাক এটা পিন্ধাই দিয়া মেডেল এটা পেন দিয়া কৌশিক কি হ'ব বিচাৰা কোৱা চেষ্টাটো অব্যাহত ৰাখিবা চেষ্টা এৰি নিদিবা হ'ব আমি এইখিনি আৰম্ভ কৰিছিলো অনুষ্ঠানৰ এইখিনিতে সমাপ্ত হোৱা বুলি মই ঘোষণা কৰিছো তাৰ লগে লগে আমি ৰিহাৰ্চেল আৰম্ভ কৰিম আৰু এটা কথা যিখিনি অভিভাৱক আছে সেইটো ৰুমত অকণ বহি দিয়ক একাপ চাহৰ ব্যৱস্থা কৰিছিলো নহ'লে চাহ বিলাক এনেই যাব আপোনালোকে সেইটো ৰুমত অকণ বহি দিয়ক আমি আমাৰ ভাগ্যশ্ৰী নিচে ইয়াতে সৰু গ্ৰুপটো ডান্সটো আৰম্ভ কৰিব বহুতৰ এক্সাম আছে হ'ব আপোনালোকে সেইটো ৰুমত বহি দিয়ক আৰু দৰ্শক আৰু সাগৰিকা